ঢিঙৰ বৰবিলাৰ কুকুৰেশ্বৰ মজলীয়া বিদ্যালয়ত ব্যাপক অনিয়ম প্ৰধান শিক্ষকৰ বিৰুদ্ধে বিভিন্ন শিতানৰ ধন আত্মসাতৰ অভিযোগ বটদ্ৰৱা প্ৰাথমিক শিক্ষা খণ্ডৰ অন্তৰ্গত ঢিঙৰ বৰবিলা চৰত অৱস্থিত কুকুৰেশ্বৰ মজলীয়া বিদ্যালয়ৰ তদানীন্তন প্ৰধান শিক্ষকৰ বিৰুদ্ধে বিদ্যালয়খনৰ বিভিন্ন শিতানৰ ধন আত্মসাতৰ অভিযোগ উত্থাপিত হৈছে। এটাৰ পিছত এটাকৈ বিতৰ্কৰে প্ৰায় চৰ্চিত হোৱা কুকুৰেশ্বৰ মজলীয়া বিদ্যালয়ৰ প্ৰধান শিক্ষক শেখবৰ বাবুৱে মধ্যাহ্ন ভোজনৰ ধন, আন্তঃগাঁথনিৰ ধন, ইক' ক্লাবৰ ধন, চৰাঞ্চল বিদ্যালয়ৰ বাবে বৈদ্যুতিকৰণৰ বাবে অহা সৌৰশক্তিৰ ধন, ইউনিফৰ্মকে ধৰি বিভিন্ন শিতানৰ ধনৰ ব্যৱহাৰ কৰাত খেলিমেলি কৰাত অভিযোগ উঠিছে। ইফালে প্ৰধান শিক্ষকগৰাকীয়ে পৰ্বত সমান দুৰ্নীতি কৰি ৰাইজৰ ৰোষণ কৰাৰ ভয়ত বিদ্যালয়খনৰ পৰা মিউচুৱেল ট্ৰেন্সফাৰ হৈ বেলেগ বিদ্যালয়লৈ বদলি হোৱাত ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। যোৱা 14 জুনত প্ৰধান শিক্ষকগৰাকীয়ে পৰিকল্পিতভাৱে স্থানীয় সচেতন যুৱকৰ বিৰুদ্ধে মিছাৰ গোচৰ এটা জাপি দিয়াৰ বিৰুদ্ধে আজি অঞ্চলটোৰ ৰাইজে প্ৰধান শিক্ষকৰ বিৰুদ্ধে এক প্ৰতিবাদী কাৰ্যসূচী হাতত লয়। স্কুলখনত সংঘটিত হোৱা এনে অনিয়মবোৰ বিভাগীয় কৰ্তৃপক্ষ দেখিও নেদেখাৰ ভাওজোৰা বুলি অঞ্চলটোৰ ৰাইজে অভিযোগ উত্থাপিত কৰাৰ লগতে ঘটনা সন্দৰ্ভত শিক্ষকজনৰ বিৰুদ্ধে বিহিত ব্যৱস্থা ল'বলৈ ঊৰ্ধ্বতম কৰ্তৃপক্ষক দাবী জনায়। 3 বছৰ হ'ল দায়িত্বত আছে। আমাৰ এই স্কুলৰ বহুত মানে টিনপাত আছিলে, প্ৰায় 532টামান টিনপাত আছিলে। এই গোটেইখিনি 1-1.5মান টিনপাত বৰ্তমান আছে, যেনে তেনে এটা চালি বান্ধিব পাৰিছোঁ। আৰু বাকীখিনি টিন প্ৰেচিডেণ্টৰ লগত মানে গোপনভাৱে বিক্ৰী কৰি দিছে, আমি ৰাইজে গম পাইলোঁ। আৰু ধৰক এই মিড ডে মিলৰ যিটো ধন বা চাউল, এইটো আমাৰ ৰিটেইলৰ দোকানৰ পৰা সেই চাউলখিনি তাৰ নিজ ঘৰত নি ৰাখে। আজি 2 বছৰ ধৰি তাৰ ঘৰত নি চাউল বিক্ৰী কৰে, আমি তেনেকুৱা তথ্য পাইছোঁ। আৰু যিবিলাক টকাখিনিতো আত্মসাৎ কৰে। আৰু যিটো আমাৰ চৰ অঞ্চলৰ কাৰণে যিটো চৰকাৰে এই সৌৰশক্তি চলাৰ যোগান ধৰিছে, সেইটোৰ বাবদ আমি শুনিছোঁ যে 55,000 টকা চৰকাৰে মোকলাই দিছে। কিন্তু আমি দেখা পালোঁ আমাৰ প্ৰধান শিক্ষকজনে এই 55,000 টকাৰ ভিতৰত নিম্নমানৰ এটা সৰু চোলাৰ 15,000 টকা চোলাৰ আনিছে আৰু 40,000 টকা তাৰ পকেটত ভৰাই থৈছে। ইপিনে আন্তঃগাঁথনি যিটো উন্নয়নৰ নামত চৰকাৰে বছৰি এটা স্কুলৰ পৰা 50,000 টকা দিয়ে, এই 3 বছৰত আমি যিটো দেখা পালোঁ 1.5 লাখ টকাৰ ভিতৰত 1.5 পইচা সি খৰচ কৰা নাই, তেওঁ নিজৰ গোটেইখিনি টকা আত্মসাৎ কৰে। আৰু স্কুলত যিটো মানে চৰকাৰে ধৰক আজি ফিল্টাৰেই হওক, এই ৰন্ধা বঢ়াৰ কাৰণে ধৰক গেছ চিলিণ্ডাৰ চৌকাই হওক, যিয়েই নহওক বস্তু বাহিনী দিয়ে, চব তাৰ ঘৰত। কিতাপ বহি তাৰ ঘৰত। ল'ৰা ছোৱালী আমাৰ দুখীয়া চৰ অঞ্চলৰ ল'ৰা ছোৱালী আমাৰ কিতাপ বহি সময়মতে নাপায়। আৰু গাৰ্জেনবিলাকে বহিবিলাক 30 টকা 40 টকা দি আনিব লাগে। সম্পৰ্কে যেতিয়া আমি মানে বিঅ' আমি অৱগত কৰাইছিলোঁ, ৰাইজ গৈছিলে, সেইদিনৰ পৰা মানে তেওঁ আমাৰ লগত মানে আক্ৰমণ কৰি আছে। বহুত পৰিকল্পনা আমাৰ বিৰুদ্ধে কৰি আছে। মানে আমি যদি ইয়াৰ পৰা আমাৰ পৰা খেদিব পাৰে, তেনেহ'লে মানে সি অকলেই মানে চম্ভালি নিব পাৰে। আৰু এজন শিক্ষক আমাৰ গৌতম হাজৰিকা, তেওঁৰ অত্যাচাৰত মানে সি যাব লগা হ'ল, ট্ৰেন্সফাৰ ল'ব লগা হ'ল। কিন্তু দুখৰ বিষয়, ইমানখিনি কোৱাৰ পিছতো আমাৰ বিঅ' কোনো মানে সমস্যাৰ প্ৰতি আওকাণ নিদিয়ে আৰু কোনো উচিত তদন্ত নকৰে। মানে কিবা এটা প্ৰব্লেম পোৱা ল'লে আমাৰ বিঅ' ট্ৰেন্সফাৰ কৰে আৰু এটা মানুহ দিয়ে, আৰু এটা ঘটনা কৰে, আৰু এটা ঘটনাৰ বিষয়ে আমি অৱগত কৰোঁ, আৰু এটা মাষ্টৰ এনেকুৱা নিযুক্তি দিয়ে, অভিযোগখিনি দিয়াৰ পৰ কৰি দিছে। কিন্তু কালি যিটো ঘটনা হ'ল, এইটো দুখৰ বিষয়। যিহেতু আমি একেলগত কাম কৰিছিলোঁ, সেই মানুহটো আজি প্ৰায় আমাৰ স্কুলৰ পৰা আমি জনামতে 10-12 দিনমান হ'ল সেই মাষ্টৰটো আমাৰ এই স্কুলৰ পৰা সেই ট্ৰেন্সফাৰ হৈ মাইজবালী প্ৰাথমিক বিদ্যালয়ত গৈ জইন কৰিছে। কালি আমি বিয়া সূত্ৰে জানিব পাৰিছোঁ যে ৰাতিপুৱা 6টা বজাত এই বৰষুণৰ মাজত সি মানে পৰিকল্পিতভাৱে আহি মানে আমাৰ মানুহৰ ৰাস্তা কৈ আহিছে যে আমি কুকুৰেশ্বৰ মজলীয়া বিদ্যালয়ত যাওঁ। কিন্তু সি সেইপিনে আহি লাঠিমাৰি চৰ হৈ এইপিনে মহকুটি যিটো ঘাট, এই মহকুটি ঘাট আৰু আমাৰ স্কুলটো প্ৰায় 3 কিলোমিটাৰ দূৰত্ব, সেই ঘাটটোত পাৰ হৈ এটা মৰাপাটৰ খেতি আশ্ৰয় লৈ তাত মানে গৈ কাপোৰ চাপোৰ খুলি এই বেলেটেৰে তেওঁৰ শৰীৰত অলপ আঘাত কৰি, আৰু শুনিছোঁ সি মানে আগৰ পৰাই মানে মেজিক দেখুওৱা মানুহ, যাদু মানুহ, গতিকে সি কৰিব পৰা মানে তেজৰ নিচিনা কিবা সংগ্ৰহ কৰিছে, বা নহ'লে কোনোবা মুৰ্গীৰ তেজ ব্ৰইলাৰ মুৰ্গীৰ তেজ আনি টোপোলা বান্ধি আনি শৰীৰত মখাই মানে
মানুহে কৈ আছে যে এইটো জৈনাব বাইদেউ আৰু তাৰ হাজবেণ্ডৰ মানুহ পাৰ্টি লগাই আমাক পৰিকল্পিতভাৱে হত্যা কৰিব বিচাৰিছে। নিজৰ দোষখিনি মানে আজি মানে আমাৰ 15 তাৰিখ, আজি মানে ৰাইজক মানে এই ক্ষতিপূৰণ দিয়াৰ কথা আছে, হিচাপ নিকাচৰ কথা আছে। সেইটোৰ পৰা মুক্ত হোৱাৰ কাৰণে তেওঁৰ মানে এইটো কৌশল এটা। গতিকে এইটো সম্পূৰ্ণ মিছা অভিযোগ। এইটো আপোনালোকে ৰাইজক সোধ-পোছ কৰিলে আপোনালোকে পাব। পুলিচ ইনকুৱাৰী কৰিলে পুলিচে এইটো পাব, কোনো প্ৰত্যক্ষদৰ্শী নাই। আৰু যিটো ঘটনা য'ত হৈছে, এনি টাইম ৰাতি 6টা বজাৰ পৰা ৰাতি 9টালৈকে প্ৰায় 1-150 মান ঘাটত মানুহ থাকে। কোনো এটা মানুহ দেখিবলৈ নাই যে অমুক মানুহে মাষ্টৰটোক মাৰিছে। আৰু আমাৰ এটা লাজ লাগিছে যে আজি চহৰ অঞ্চলত আমাৰ স্কুলটোলৈ 5টা বিদ্যালয় আছে। এই বিদ্যালয়খনত ধৰক বিভিন্ন দূৰৰ পৰা, যোৰহাট, লখিমপুৰ, বিভিন্ন দূৰৰ পৰা আমাৰ টিচাৰসকলে আহি অশেষ কষ্টৰে চহৰ অঞ্চলত আমাৰ পাঠদান কৰায়। আজিলৈকে আমাৰ ৰাইজে যি মৰম কৰে এই শিক্ষকসকলে ক'ব লাগিব। কিন্তু যিটো অভিযোগ আমি শুনিছোঁ যে এই চহৰ অঞ্চলৰ মানুহে শিক্ষকক আপোনাৰ মাৰপিট কৰে, এই অশ্লীল গালি-গালাজ পাৰে, এইটো একেবাৰে ভুৱা। এইটো একেবাৰে আমি জনামতে এইটো ভুৱা। এইটো এটা পৰিকল্পিত ষড়যন্ত্ৰ কৰিছে, এটা বদনাম কৰিছে। গতিকে এইটো সম্পূৰ্ণ মিছা। প্ৰত্যক্ষদৰ্শী নহয়, ডাইৰেক্ট ভিজিটৰ নহয়। গতিকে মই এই সম্পৰ্কত একো ক'ব নোৱাৰিম। আৰু শুনা কথাটো কাণ দিব নোৱাৰি। প্ৰমাণ অবিহনে কোনো কথা সত্য বা মিথ্যা কোৱাটো উচিত নহয়। গতিকে তেওঁ মোৰ অকণমান আগত পাৰ হৈছে আৰু মই বজাৰৰ পৰা কিনি আহোঁতে মানে 15 মিনিট পিছত আহিছোঁ। তাৰ আগতে ঘটনা কিবা এটা ঘটিছে বুলি শুনিছোঁ। আৰু ঘাটত থকা মানুহে কৈছে যে মাষ্টৰ গৈছিল, লৰি আহিছে বুলি কৈছে। তাৰ পাছত তেওঁ পাৰ হৈছে, কিন্তু মই দেখা নাই। ৰাতিপুৱা আহোঁতে বোলে আপোনাৰ লগ হৈছিল বুলি আমি গম পাইছিলোঁ। ৰাতিপুৱা আহোঁতে লগ হোৱা নাই। ৰাতিপুৱাতে তেওঁ ফোন কৰিছিলে মোক। মোক ফোন কৰিছিলে বোলে ছাৰ কেইজনমান ল'ৰা ছোৱালীৰ ইউনিফৰ্ম দিবলৈ বাকী আছে, সেইখিনি মই লৈছোঁ, স্কুললৈ যাম। তাৰপাছত মই সুধিছোঁ যে আপুনি বোলে আৰু স্কুলত নাযায় বুলি কৈছে, মিটিঙতো নাযায় বুলি কৈছে। আপুনি অফিচত আলোচনা বিলোচনাৰ মাজেৰে ৰাইজৰ লগত আলোচনা বিলোচনা কৰিব অফিচত কৰি পেলাই সেইখিনি চঞ্জাব। তেতিয়াহ'লে স্কুলত আপুনি গৈ আছে যে কম মই ইউনিফৰ্মখিনি দিম, সেইখিনিকে তেওঁ কৈছে। যোৱা 7 তাৰিখে গৈছে। আপোনাক চাৰ্জ কিবা চম্ভাই দিছে নেকি? মোক অফিচিয়েলি দিছে, চলাবৰ কাৰণে দিছে। আৰু যিহেতু এই বিদ্যালয়খন MB হয়, ইয়াতে টিচাৰ 3গৰাকী, শেখ বাবু মুজাদ্দেদীৰ সৈতে 3গৰাকী আছিলে। শ্ৰেণী আছে 9টা, ক শ্ৰেণীৰ পৰা আৰম্ভ কৰি 8ম শ্ৰেণীলৈকে। গতিকে এই 9টা শ্ৰেণী চলাবলৈ শিক্ষক নাই। যিহেতু তেখেত যোৱাকালি যে আহিছিলে, তেখেতে শ্বৰ্টেজ আছিলে যে কেইটামান ইউনিফৰ্ম মানে ছুটি ডাঙৰ হৈ গৈছে, সেইখিনি মিলাই মোৰ পৰা আগদিনাখন ৰিপৰ্ট বিচাৰিছে যে ছাৰ কেইজনে পোৱা নাই, বোলে 5জন মানে পোৱা নাই। হিচাপ কৰি মই ক্লাছ ৱাইজ কিমান চেণ্টিমিটাৰ জোখৰ লাগিব, জোখ সহিতে মই মানে ৰিপৰ্ট কৰিছোঁ, তেওঁলৈ মানে হোৱাটছএপত দিছোঁ। সেই হিচাপে তেওঁ মানে মিলাই লৈ আহিছে। সেই ইউনিফৰ্মখিনি আপুনি দিব পাৰিলেহেঁতেন। মই দিব পাৰিলোঁ হয়। তেওঁৰ যিটো ৰাস্তা আৰু মোৰ যিটো ৰাস্তা, এইটো বেলেগ। তেওঁ বেলেগ ৰাস্তাৰে গুচি আহিছে আৰু মই বেলেগ ৰাস্তাৰে আহিছোঁ। যিখিনি বাকী আছিল 7জন, আপোনাক চমজাই দিলেতো আপুনি দিব পাৰিলে। ইয়াত কিবা এটা ৰহস্যৰ গোন্ধ আছে। পাৰিলেহেঁতেন। তেওঁ আহিছে, কিয় বা আহিছে মইতো আৰু সেইখিনি ক'ব নোৱাৰিম। মৈৰাবাৰীৰ পৰা ইছমাইল হাছানৰ ৰিপৰ্ট, ডেইলি টাইম অসম।